তুমি যদি এগৰাকী ষ্টুডেণ্ট হয় ভিডিঅ'টোৰ কথাখিনি মন দি শুনিবা। জীৱনৰ সকলো চিটুৱেশ্যনতে তুমি দুটা ৰাস্তা পাবা। এটা ৰাস্তা খুবেই জাকজমকীয়া হ'ব। এই ৰাস্তাটোৱে তোমাক বাৰে বাৰে এট্ৰাক্ট কৰিব। এই ৰাস্তাটোৰে যাবলৈ তোমাৰ বহুতেই মন যাব। আৰু এটা ৰাস্তা পাবা যিটো দেখিবলৈ একেবাৰে বেয়া হ'ব। এই কষ্টকৰ ৰাস্তাটোৰে যাবলৈ তোমাৰ একেবাৰেই মন নাযাব। কিন্তু প্ৰব্লেমটো হ'ল সেই জাকজমকীয়া ৰাস্তাটোৰে গৈ গৈ তুমি এখন খুব ভয়াৱহ ঠাই পাবা। আৰু এই বেয়া ৰাস্তাটোৰে গৈ গৈ তুমি এখন খুব ধুনীয়া ঠাই পাবা। এতিয়া ডিচিশ্যন তোমাৰ হাতত হ'ব। সেই জাকজমকীয়া ৰাস্তাটোৰে গৈ গৈ তুমি ভয়াৱহ ঠাইখনলৈ যাবা নে বেয়া ৰাস্তাটোৰে গৈ গৈ তুমি ধুনীয়া ঠাইখনলৈ যাবা। কেৱল জীৱনৰ কোনোবা এটা ক্ষণতহে এনেকুৱা এটা ৰাস্তা পাবা তেনেকুৱা কথা নহয়। প্ৰায় প্ৰতিটো চিটুৱেশ্যনতে তুমি এই দুটা ৰাস্তা পাবাই। আৰু চবতকৈ ইণ্টাৰেষ্টিং, এতিয়াও তোমাৰ হাতত এই দুটা ৰাস্তা আছে। আজি তুমি ভাবি উলিয়াবা তুমি কোনটোৰে গৈ আছা। ভিডিঅ'টো শেষলৈ চাবা আৰু যদিহে ভুল ৰাস্তাটোৰে বাট বুলিছা সময় থাকোঁতেই সলনি কৰি ল'বা। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। জীৱনৰ ঘাট প্ৰতিঘাত নেওচি আগবাঢ়িবলৈ তোমালোকৰ মনত চলি থকা বহু কুৱেশ্যনৰ এনচাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে দি যাবলৈ সদায় চেষ্টা অব্যাহত ৰাখিম। বিভিন্ন সময়ত তুমি বিভিন্ন ডিচিশ্যন ল'বলগীয়া হ'ব বা হৈছে। এতিয়া পঢ়োঁ নে নপঢ়োঁ, কোনটো ছাবজেক্ট লৈ পঢ়োঁ, ৰিলেশ্যনশ্বিপত আহোঁ নে নাহোঁ, পঢ়া কণ্টিনিউ কৰোঁ নে জব কৰোঁ, এই সকলোবিলাক ক্ষেত্ৰতে তোমাৰ সন্মুখত থাকিব দুটা ৰাস্তা। ইয়াৰে এটা ৰাস্তা হ'ব তোমাৰ বাবে খুব ইজি আৰু আনটো হ'ব ডিফিকাল্ট। আৰু বেছিভাগ ক্ষেত্ৰতে তোমাৰ ইজি ৰাস্তাটোৱে চুজ কৰা যাব। ধৰা হ'ল তোমাৰ ৱেইট বাঢ়িছে আৰু তাৰ বাবে তুমি ক্ষীণাব লাগে, যাৰ কাৰণে তুমি এক্সাৰচাইজ কৰিব লাগে। এতিয়া তোমাৰ হাতত দুটা অপশ্যন থাকিব, এক্সাৰচাইজ কৰি ক্ষীণাবা অথবা তুমি নকৰাকৈ থাকিবা। এক্সাৰচাইজ কৰিব লাগে বুলি জানিও তোমাৰ কিন্তু নকৰাকৈ থকাটোৱে চুজ কৰা যাব, কাৰণ সেইটো ইজি ৰাস্তা। এতিয়া ভাবাচোন, এক্সাৰচাইজ নকৰাকৈ থাকিলে তুমি জানো ভবামতে ফলাফল পাবা? অৰ্থাৎ জীৱনত যি চিটুৱেশ্যনে নহওক, যিমানবাৰেই তুমি ইজি ৰাস্তাটো চুজ কৰিবা সিমানেই তুমি ভাল ফলাফল বা তুমি ভবামতে ফলাফল লাভ কৰিব নোৱাৰিবা। ইজি ৰাস্তাবোৰ দেখিবলৈহে ধুনীয়া হয়, কিন্তু তাৰ ডেষ্টিনেশ্যন কেতিয়াও ভাল নহয়। গতিকে যেতিয়াই ডিচিশ্যন লোৱাৰ সময় আহে তেতিয়া অলপ সময় ৰৈ দিবা আৰু ডিচিশ্যন লওঁতে সদায় ভাবি চিন্তি ডিফিকাল্ট ৰোডটোৱে চুজ কৰিবা, কাৰণ সেইটোৱে তোমাক এটা ধুনীয়া ডেষ্টিনেশ্যনলৈ লৈ যাব। ফাষ্টফুড খাইহে ভাল লাগে, শাক পাচলিনো কাৰ ভাল লাগে, কিন্তু আমাৰ শৰীৰৰ বাবে ভাল কোনটো এবাৰ ভাবি চাবাচোন, উত্তৰ তাতেও বিচাৰি পাবা। এতিয়া প্ৰথমতে কৈছিলোঁ, এতিয়াও তোমাৰ হাতত দুটা ৰাস্তা আছে। সেইটো হ'ল তুমি পঢ়িবা নে নপঢ়ি ফোন চাই সময় বৰবাদ কৰিবা। তুমি কিন্তু এতিয়াও ইজি ৰাস্তাটোৱে লৈছা চাগে, অৰ্থাৎ ফোন চাই সময় নষ্ট কৰিছা। কিন্তু এই ফোন চাই ভাল লগা এই ৰাস্তাটোৰে গৈ থাকোঁতে তোমাৰ অন্তিম পৰিণতি কি হ'ব পাৰে এতিয়া হয়তো কিছু পৰিমাণে বুজিব পাৰিছা। পঢ়াৰ ৰাস্তাটো একেবাৰে ইজি নহয়, আটাইতকৈ ডিফিকাল্ট ৰাস্তা। তথাপি কিন্তু তুমি এইটোৰেই বাদ বুলিবা, কাৰণ তুমি বিচাৰি থকা ৰিজাল্ট এই ৰাস্তাটোৰে গ'লেহে পাবা। ভুল ৰাস্তাটোৰে গৈ থাকোঁতে ভালেই লাগিব, কিন্তু সময় থাকোঁতে ৰাস্তাটো সলনি কৰি লোৱা। ইজি ৰাস্তাটোৰ পৰা ডিফিকাল্ট ৰাস্তাটোলৈ আহা আৰু ইয়ে এদিন তোমাৰ ভৱিষ্যতটো ধুনীয়া কৰি তুলিব। জীৱনত যেতিয়াই কিবা ডিচিশ্যন ল'বলগীয়া হয় তেতিয়াই মোৰ ভিডিঅ'টোৰ এই কথাখিনি সদায় মনত কৰিবা।